তুমি নিজে কিয় নকলা ধন মোক এৰি দিলোঁ বুলি? লগৰজনী মুখে কিয় ক'লা ভয় লগা যেন কথাবোৰ? ভাল পাওঁ বুলি কওঁতেচোন আনৰ সহায় লোৱা নাছিলা। লাজ আৰু ভয় 16 বছৰীয়া বয়সৰ দিনকেইটাত এৰি দিছিলা। মই কি একো নজনাকে এপদ এপদ বস্তু ভোকাটোৰ কথাত কিয় সঁপি দিছিলা? যদি মই দুৰ্বলেই তেন্তে ডাঠি ডাঠি সাহসবোৰ কিয় দিছিলা? বেয়া কথা, বেয়া বস্তু, দুষ্ট হং মোৰ পৰা 100 গজ আঁতৰত ৰাখি মোক কিয় চাফা কৰিছিলা? এতিয়া এই চাফা লোৱাটোৰ গাত দাগ লাগিলে কোনে বা চাফা কৰিব সেয়া জানো চিন্তা কৰিলা? মাথো পেচেঞ্জাৰ ট্ৰেইনত 20 টকীয়া টিকটটো দলিয়াই দিয়াৰ দৰে মোকো দলিয়াই পেলালা তোমাৰ যৌৱনৰ পৰা। আক্ষেপ তেনেকৈ একো নাই ধুন। মাথো তুমি নিজে কিয় নকলা মোক এৰি দিলোঁ বুলি? লগৰজনীয়ে কয় তুমি হেনো সুশান্ত সিং ৰাজপুতৰ দৰে লগৰী পালা, আৰু কয় তুমি হেনো এনেকুৱাই নোৱাৰা হেনো টিকিব বেছি দিন। ময়ো হেনো তাৰে মাজৰ কোনোবা। হয়নে ধুন এইবোৰ সঁচা? মই জানো 20 টকীয়া টিকট সৰু দূৰত্বৰ পেচেঞ্জাৰ ট্ৰেইনৰ মোৰ 18 বছৰীয়া হিয়াই সহিব পৰা নাই। কিন্তু নাই মোৰ ক'ৰবাত ভুলেই হ'ল। তুমিয়েই ভাল, মইহে বেয়া, তোমাৰ সেই লগৰজনীও বেয়া। সেয়ে ভাবিছোঁ ধন তুমি নিজে কিয় নকলা মোক এৰি দিলোঁ বুলি? লগৰজনী মুখে কিয় ক'লা নিজে আহি কিয়নো এবাৰ নকলা?